নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নাজিৰা থকা অগ্নিনাভ বাবাৰ মন্দিৰক লৈ ছ'চিয়েল মিডিয়াত এতিয়াও চলি আছে বিতৰ্ক। শিখা মজিন্দাৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ লগতে শিখা মজিন্দাৰ বৰুৱাইও সংবাদ মাধ্যমত নিজৰ মন্তব্য আগবঢ়াইছে। বিভিন্ন চৰ্চাৰ মাজত থকা অগ্নিনাভ বাবাৰ মন্দিৰৰ ভক্তসকলক শিখা মজিন্দাৰে দিলে এটি ভাল খবৰ। শুকুৰবাৰে হৈ যোৱা মহাশিৱৰাত্ৰিৰ পবিত্ৰ দিনটোতে অগ্নিনাভ বাবাৰ মন্দিৰৰ পৰিকল্পনা সজোৱাৰ কথা ঘোষণা কৰিলে শিখা মজিন্দাৰ বৰুৱাই। আৰু সেইদিনাই প্ৰকাশ কৰা হ'ল অগ্নিনাভ মন্দিৰৰ ডিজিটেল নক্সা। আগন্তুক সময়ত কেনেভাৱে বিশাল পৰিকল্পনাৰে গঢ়ি তোলা হ'ব সেই বিষয়েও জনালে মন্দিৰৰ পৰিচালনা সমিতিয়ে। শিখা মজিন্দাৰ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে, আজি মোৰ সুখৰ চকুপানী ওলাইছে। ভক্তসকলৰ কোনোবাই হয়তো ভাবিছিল যে মই ৫০১ টকা অৰিহণা লৈ খাইছোঁ। মই সদায় ন্যায়ত আছোঁ আৰু ন্যায়তে থাকিম। মই কেতিয়াও লৰচৰ নহওঁ। এনেদৰে ন্যায়ত কাম কৰি সদায় ৰাইজৰ মাজলৈ কাম আগবঢ়াই নি থাকিম। শিখা মজিন্দাৰ মতে অগ্নিনাভ বাবাৰ মন্দিৰৰ ভাগ বনাবলৈ প্ৰায় ২.৫ বছৰ লাগিব। কাৰণ মন্দিৰটো বনোৱাৰ পৰিকল্পনা যিহেতু ডাঙৰ হৈছে। শিখা মজিন্দাৰে লগতে কয় যে মন্দিৰটো কেতিয়াৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব মই এতিয়ালৈকে জনাব নোৱাৰিম। প্ৰত্যেকটো কথা তেওঁৰ ইচ্ছাতে হ'ব। আমাক যদি তেওঁ সুবিধা দিয়ে আমি কাইলৈ আৰম্ভ কৰিম। শুভ দিন তেওঁ নিজেই দিব। যিসকল ব্যক্তি অগ্নিনাভ বাবাৰ পৰম ভক্ত তেওঁলোকে জয় অগ্নিনাভ বাবা বুলি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব।